তেতিয়াও বেয়া এতিয়াও বেয়া সদায় বেয়া 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 কিন্তু মই চিনি নাপালোঁ মই এতিয়া নিদিলোঁ সেইটোৰ ওপৰত মোৰ ওপৰতো খং সেইকাৰণে বাকীখিনি মই বেছি সুবিধা দিলোঁ মইতো বুজা নাই তেওঁ যে পিছফালৰ পৰা ডেগাৰ মাৰিব পাৰে তেওঁৰ নিচিনা অসমত বোধহয় পৃথিৱীত খুব কম ৰাজনীতি আছে যি ভৰিটো ধৰিব পাৰে পিছফালৰ পৰা ডেগাৰো মাৰিব পাৰে তেওঁক কি লাগে চিফ মিনিষ্টাৰ লাগে বেলেগটো একো নালাগে তেওঁ গৈছেই তাৰ কাৰণে ধৈৰ্য কেনেকৈ ৰৈ থাকিব তেওঁক লাগে মুখ্যমন্ত্ৰী মোকতো গালি গ'ল এতিয়া হেৰিক ধৰিব লাহে লাহে এতিয়া কি কয় সৰ্বানন্দক ধৰিব হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ সপোন দেখি কৰিছে এইখন মঞ্চৰ পৰাই কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন উঠে एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है এৰিছে আমি আপোনালোক দেখুৱাই আছোঁ এয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে